নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক এনেকুৱা এটা টিপছৰ বিষয়ে ক'ম যিটো টিপছৰ কথা জানিলে আপুনি সঁচাকৈয়ে আচৰিত হৈ যাব। বন্ধুসকল, যদিহে আপোনালোকে আপোনালোকৰ দাঁতসমূহ সুন্দৰকৈ ৰাখিব বিচাৰে বা চাফ চিকুণকৈ ৰাখিব বিচাৰে, কাৰণ আমাৰ যিটো মানুহৰ শৰীৰ আছে, মানুহৰ শৰীৰৰ সকলোতকৈ মৰম লগা আৰু সকলোতকৈ ধুনীয়া বস্তুটোৱে হৈছে আমাৰ চকচকীয়া দাঁত দুপাৰি। বন্ধুসকল, তামোলকে ইত্যাদি কৰি বহুতো এনে বস্তু আছে যিবিলাক খালে আমাৰ দাঁতবোৰ কোলা পৰি যায় বা বহুতো কাৰণত আমাৰ দাঁতসমূহ কোলা পৰিব পাৰে। যদিহে আপোনালোকে আপোনালোকৰ দাঁতসমূহ সুন্দৰকৈ ৰাখিব বিচাৰে বা জিলমিলাই তুলিব বিচাৰে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক যিটো টিপছ দিবলৈ গৈ আছোঁ, সেই টিপছটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ দাঁতসমূহ অতি সুন্দৰভাৱে ৰাখিব পাৰিব। বন্ধুসকল, তেন্তে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে লাইক কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আৰু এনেধৰণৰ ইনফৰমেশ্যনসমূহ যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ভিডিঅ'সমূহ আমি এই চেনেলটোত আপলোড কৰিয়ে থাকোঁ। তেন্তে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ নিজৰ দাঁতসমূহ অতি সুন্দৰভাৱে ৰাখিবৰ কাৰণে যিটো পদ্ধতি ব্যৱহাৰ কৰিব লাগিব বা যিটো পদ্ধতিৰ জৰিয়তে আপোনালোকে আপোনালোকৰ দাঁতসমূহ সুন্দৰকৈ ৰাখিব পাৰিব, গোটেইখিনি কথা ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে প্ৰথমতে আধা চামুচমানৰ হালধি ল'ব লাগিব। যদিহে হালধিখিনি আপোনাৰ ঘৰৰ হয়, মানে যিবিলাক হালধি ঘৰত খেতি কৰা হয়, সেই হালধি যদি হয় তেতিয়াহ'লে বহুত ভাল কথা, আৰু যদিহে নহয় তেতিয়াহ'লে আপোনালোকে ভাল কোম্পেনীৰ এটা হালধি বাছি ল'ব, যিটো হালধি আপোনাৰ ঘৰত বা পাকঘৰত ব্যৱহাৰ কৰা হয়। তাৰ পাছত আপোনালোকে সেই হালধিসমূহৰ ওপৰত আধা চামুচতকৈ অলপমান কমকৈ আপোনালোকে নিমখ দিব লাগিব, যিটো নিমখ আপোনালোকে ৰন্ধনত দিয়ে বা যিটো নিমখ আপোনালোকে পাকঘৰত ব্যৱহাৰ কৰে। বন্ধুসকল, তাৰ পাছত আপোনালোকে নাৰিকলৰ তেল ৩-৪ টোপালমান এনেকৈ দিব লাগিব যাতে সেই মিশ্ৰণটো আপোনালোকে সানিব পাৰে, আৰু আপোনালোকে নিমখ হালধিৰ ওপৰত নাৰিকলৰ তেলসমূহ এনেধৰণে দিব যেনেধৰণে মই স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু তাৰ পাছতেই আপোনালোকে সেইবোৰ সম্পূৰ্ণ ধুনীয়াকৈ সানি ল'ব যাতে আপোনালোকে কলগেটৰ দৰে তাক ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে যেতিয়া এই মিশ্ৰণটো সম্পূৰ্ণ তৈয়াৰ কৰিব, তাৰ পাছত আপোনালোকে এনেধৰণে কিছু দেখিবলৈ পাব, যিটো আপোনালোকে স্ক্ৰীণত দেখি আছে, আৰু তাৰ পাছত আপোনালোকে এই যিটো মিশ্ৰণ তৈয়াৰ কৰিলে সেই মিশ্ৰণটো কেনেকৈ লগাব লাগে গোটেইখিনি কথা জনাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, প্ৰথমতে আপোনালোকে আপোনালোকৰ মুখখন ধুই ল'ব, তাৰ পাছত আপোনালোকে যিটো মিশ্ৰণ তৈয়াৰ কৰিলে তাৰ পৰা অলপমান আঙুলিত লগাই আপুনি ব্ৰাছ কৰাৰ দৰে নিজৰ মুখত আঙুলিৰে ধুনীয়াকৈ দাঁত ব্ৰাছ কৰিব। আপোনালোকে মিনিমাম এই পদ্ধতিটো 1 পৰা 2 মিনিট সময় আপোনালোকে ব্ৰাছ কৰিব লাগিব। বন্ধুসকল, তামোল বা এনেধৰণৰ বহুতো বস্তু আছে যিবিলাক খালে আমাৰ দাঁতসমূহ কোলা পৰে বা দাঁতত কিছুমান ময়লা লাগি ধৰে, যিবিলাক নাযায় বা তাৰ কাৰণে আমাৰ দাঁতসমূহ লেতেৰা দেখায়। যদিহে আপোনালোকৰো এনে হৈ আছে তেতিয়াহ'লে আপোনালোকে এই পদ্ধতিটোৰ জৰিয়তে আপোনালোকৰ দাঁতসমূহ ধুনীয়া কৰিব পাৰিব। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে যেতিয়া এই মিশ্ৰণটো আপোনালোকে দাঁতত মাজিব, তাৰ পাছত আপোনালোকৰ দাঁতসমূহ খুব কম সময়তে সুন্দৰ হৈ পৰিব। আশা কৰোঁ বন্ধুসকল আজিৰ এই ভিডিঅ'টো নিশ্চয় ভাল লাগিল। যদি ভাল লাগিলে এটা লাইক কৰি দিব, কাৰণ আপুনি দিয়া প্ৰতিটো লাইকে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আৰু এনেধৰণৰ ইনফৰমেশ্যনসমূহ যদি পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমি যেতিয়া এটা ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'টো সকলোতকৈ আগত চাব পাৰিব। তেন্তে বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম একেটা চেনেলতে। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।